এক আবেগিক পৰিৱেশত সম্পন্ন হ'ল কলকাতাত প্ৰাণ হেৰুওৱা মুকালমুৱাৰ 4জনকৈ সৰ্বৰহিত যুৱকৰ। মুকালমুৱাৰ জনতাই শেষ বিদায় দিলে ৰাহুল আলী, মুজাফৰ আলী, তাৰিকুল ইছলাম আৰু চান মহম্মদক। জানাজাৰ পূৰ্বে সকলো সম্প্ৰদায়ৰ লোক একলগ হৈ দুৱা কৰিলে নিথৰ দেহ হৈ ঘূৰি অহা 4জন যুৱকৰ আত্মাৰ সদ্গতিৰ বাবে। নলবাৰীৰ মুকালমুৱাৰ 4জন সৰ্বৰহী যুৱক। ঘৰৰ পৰা হাঁহিমুখে তেওঁলোক গৈছিল কলকাতাৰ পৰা দীঘালৈ ফুৰিবলৈ। কিন্তু মঙলবাৰৰ অভিশপ্ত দিনটোত কলকাতাৰ অসম ভৱনৰ পৰা দীঘা অভিমুখে যাত্ৰা আৰম্ভ কৰোঁতেই এক ভয়াৱহ দুৰ্ঘটনাত আটাইকেইজনে সাৱটি ল'লে কৰুণ মৃত্যুক। আৰু আজি স্বগৃহত উপস্থিত হ'লহি ৰাহুল, মুজাফৰ, তাৰিকুল আৰু চান মহম্মদৰ নিথৰ দেহ। বৰক্ষেত্ৰৰ বিধায়ক নাৰায়ণ ডেকাৰ উদ্যোগত আটাইকেইজন যুৱকৰ মৃতদেহ লৈ অহা হ'ল ঘৰলৈ। পুৱা 10 বজাত মুকালমুৱাত 4জন যুৱকৰ মৃতদেহ আহি পোৱাৰ পিছত লৈ যোৱা হ'ল মুকালমুৱা মাদ্ৰাছালৈ। বিভিন্ন সম্প্ৰদায়ৰ লোক একলগ হৈ মাদ্ৰাছাত এয়া 4জন যুৱকৰ হৈ সমূহীয়া দোৱা। মুকালমুৱা মাদ্ৰাছাৰ পৰা 4জনৰ ঘৰলৈ লৈ যোৱা হ'ল নিথৰ দেহ। এক বৰ্ণনা কৰিব নোৱাৰা আবেগিক পৰিৱেশ। আৰু ইয়াৰ পিছত মুকালমুৱা বজাৰলৈ লৈ যোৱা হ'ল ৰাহুল আলী, মুজাফৰ আলী, তাৰিকুল ইছলাম আৰু চান মহম্মদৰ নিথৰ দেহ। আৰু 4জন যুৱকক এইদৰেই শেষ বিদায় দিলে মুকালমুৱাবাসীয়ে। হাজাৰ হাজাৰ লোক একগোট হৈ সমূহীয়া দুৱা কৰিলে কলকাতাত অকালতে প্ৰাণ হেৰুওৱা যুৱক কেইজনৰ বাবে। আমি সদৰ নলবাৰী জিলা ছাত্ৰ সন্থাই আজি যি আমাৰ এই মুকালমুৱাৰ 4জন আমি যুৱক হেৰুৱালোঁ, উদ্যমী যুৱক, আৰু এই ক্ষেত্ৰত আমি সদৰ নলবাৰী জিলা ছাত্ৰ সন্থা মৰ্মাহত হৈছোঁ। সমগ্ৰ নলবাৰীবাসীয়ে মৰ্মাহত, সমগ্ৰ অসমবাসীয়ে মৰ্মাহত হৈছে। এতিয়া কি ক'ব লাগে তোৰ একোৱেই নাই, কি কওঁ এইখিনি কাক কি সান্তনা দিম, নিজেই সান্তনা ল'ব পৰা নাই। আৰু ইয়াৰ পিছতে সম্পন্ন হ'ল আটাইকেইজন যুৱকৰে জানাজা। গোটেইকেইজন যুৱক খুব সৰু সৰু ব্যৱসায় কৰি চলি আছিলে। ঘৰত তেওঁলোকৰ আৰ্থিক সাহাৰ্য দিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিজক সমৰ্পিত কৰিছিলে আৰু ফুৰিব গৈ হঠাতে তেওঁলোকে এই দুৰ্ঘটনাত নিহত হ'ল। মই বিদেহী আত্মাকেইটাৰ সদ্গতি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। মুকালমুৱাৰ উদীয়মান যুৱক ৰাহুল, মুজাফৰ, তাৰিকুল আৰু চান মহম্মদৰ এই অকাল মৃত্যুত এতিয়া গভীৰ শোকৰ ছাঁ সমগ্ৰ অঞ্চলটোত। কেমেৰা পাৰ্চন কৃষ্ণৰ সৈতে মুকালমুৱাৰ পৰা ব্ৰজেন তালুকদাৰ, নিউজ লাইভ।